আমি আজি ওলালো অৰুণাচল প্ৰদেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া চাই থাকক, ৰাস্তাটো এতিয়া বৰ্তমান বনাই আছে, বহুত ৰাস্তা বেয়া, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। মাজৰ ৰাস্তাকেইটাতে মই ভিডিঅ' কৰিলোঁ আৰু দেখুৱাই থাকিম কিমান ধুনীয়া ধুনীয়া ঘৰ বনাই আছে, কিমান ধুনীয়া ধুনীয়া ৰাস্তা এতিয়া বনাই আছে। সেইফালে ছাইডত বনাই আছে, এতিয়া অকণমান আগত গৈ পিনি ভাল ৰাস্তা পাই যাব, চাই থাকক। আহি আমি পাই গ'লোঁ বৰ্তমান এতিয়া ইটানগৰ ৰাস্তা 4 লাইন। এইটো ৰাস্তা গৈ থাকিলে ইটানগৰত পাই যাম আমি। ইটানগৰ আমি ভিতৰৰ ৰাস্তা নাচাওঁ, ভিতৰৰ ৰাস্তা দি আমি নাযাওঁ এতিয়া বৰ্তমান। অকল জাষ্ট ৰাস্তাটোকে মই দেখাবলৈ চেষ্টা কৰিম, চাই থাকক শেষলৈকে। এইফালে লেফ্ট ছাইডত দেখিছে এটা তেল ডিপু আছে, ইমান ধুনীয়াকৈ লাইটবিলাকো ফিটিং কৰি দিছে ৰাস্তাত। এইকেইটা পাহাৰ চাওক, কিমান ধুনীয়া লাগিছে পাহাৰবিলাক। আমি অকণমান দেখিবলৈ চেষ্টা কৰিলোঁ আৰু দেখুৱাবলৈ আপোনালোককো। চাই থাকক ভিডিঅ'টো। আমি গাড়ীত আহি আছিলোঁ এনজয় কৰি। এইটো চাওক ৰাস্তা কিমান ধুনীয়া ক্লিন দেখাইছে। মাজে মাজে বৰষুণৰ, এতিয়া বৰষুণ বতৰ নহয় জানো, বৰষুণৰ বতৰৰ কাৰণে পূৰা ৰাস্তা বেয়া হৈ আছে, চাই থাকক। আমি যোৱা সময়ত বতৰবিলাক বহুত ধুনীয়া আছিলে। আমি সন্ধিয়া হৈ গ'ল যোৱা বৰ্তমান, সেইকাৰণে চাওক ৰাস্তাবিলাক কিমান ক্লিন দেখুৱাই আছে আপোনালোকে। ৰাস্তাবিলাক আকৌ লাইটবিলাক চাওক, লাইটবিলাক কিমান ধুনীয়া দেখুৱাই আছে পাহাৰৰ মাজত। ইফালে 4 লাইন, চাই থাকক পাহাৰবিলাক, একদম মজা লয় তাত। আহি পাই গ'লোঁ কাটি দিছিলে পাহাৰৰ পৰা। এইটো কিমান ধুনীয়া কিউট কিবা বনাই থৈ দিছিলে, কি বনাইছে নাজানো, বাট আমি আহি থাকোঁতে আৰু দেখিছোঁ আৰু ৰাস্তাবিলাক বহুত ধুনীয়া দেখিছোঁ। পাহাৰৰ মাজে মাজে 4 লাইন বনাই থৈ দিছে, ৰাস্তা কিমান ধুনীয়া ক্লিনকৈ বনাই থৈ দিছে চাওক। ইমান ভাল লাগিছে ৰাস্তাবিলাক পাহাৰৰ মাজে মাজে গৈ থকা, বেকা বেকি ৰাস্তা, কিমান বেকা বেকি ৰাস্তা চাওক, কিমান টাৰ্ণিং আছে চাই লওক, বাপৰে। ৰাস্তাৰ কিনাৰতে চাওক কল বিক্ৰী কৰি আছে, বহুত ডাঙৰ কলবিলাক, ডাঙৰ আছে একদম, চাই লওক ইমান ডাঙৰ কলবিলাক। আশী 150 টকা বোলে। আমি সুধিছিলোঁ, ল'লোঁ 2 আশীমান।
পাই গ'লোঁ চাওক এইবিলাক টেম্পু ষ্টেচন দেখিছে এই টেম্পু ষ্টেচন বান্দৰদেয়ালৈ যোৱা নাহৰলগুন যোৱা আৰু এইকেইটা দেখিছোঁ গাড়ী ষ্টেচন যে এই গাড়ী ষ্টেচন জিৰ' যোৱা এইফালে ডাপু জিৰ' যোৱা বলেন যোৱাৰ জিৰ'ৰ গাড়ী এইবিলাক টিকেট কৰি পিনি যাব লাগে আৰু এইটো টিকেট কাউণ্টাৰ হয় এইকেইটা এইফালে চাওকচোন গোপা পালে আমি সোমাই গৈছোঁ 4 লাইন হয় তাৰ 4 লাইন মাজতে ভিতৰ ৰাস্তা এটা বনাই দিছে চাওক ওপৰত ৰাস্তা আছে ওপৰতো ভিতৰতো ৰাস্তা চাওক গুফাটোৰ মাজত কেনেকৈ আমি সোমাই গৈ আছোঁ এইটো ৰাস্তা বনাই দিছে খুব ধুনীয়াকৈ চাই লওক লাইট চাইট ফিটিং কৰি দিছে বেছি দীঘল নহয় অকণমান শ্বৰ্ট চাই লওক কেনেকুৱা বনাই থৈ দিছে ইমান ডাঙৰ এতিয়া ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব আৰু ট্ৰেফিক জাম পুৰা ট্ৰেফিক জাম লাগি যাব গাড়ী পুৰা গাড়ী চাওক ইয়াৰ পৰা গৈ গৈ অকণমান জেগাত মেইন ইটানগৰ এতিয়া পামগৈ আৰু মেইন ইটানগৰ পোৱাৰ লগে লগে পুৰা জাম হৈ যাব চাওক কিমান ধুনীয়াকৈ বিল্ডিংবিলাক বনাই থৈ দিছে লাইট এতিয়া ফিটিং হৈ আছে আমি ৰাতি হৈ গ'ল অহা সন্ধিয়া হৈ গ'ল 4টা বাজি গ'ল 5টা বাজি গ'ল সেইকাৰণে আমাৰ পুৰা সন্ধিয়া হোৱাৰ কাৰণে চাওক দৃশ্যবিলাক কেনেকুৱা লাগিছে ভাল হ'লে কমেণ্ট এটা কৰি দিব লাইক এটা শ্বেয়াৰ এটা কৰি দিব আৰু যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব চাওক কিমান ধুনীয়াকৈ ইয়াত এইটো কি হয় জানো কিবা অফিচ হয় এইটো চাওক না কিমান ধুনীয়াকৈ পেইণ্টিং কৰি ৰাখি দিছে সিহঁতৰ কালচাৰবিলাক কেনেকৈ কি কৰে কোনে MLA মিনিষ্টাৰৰ ফটো লগাই থৈ দিছে চাগে এইটো নাজানো কিমান ধুনীয়াকৈ চাওক পেইণ্টিং কৰি ৰাখি দিছে ৱালটোক বাপৰে চাওক না কিমান ধুনীয়া ধুনীয়া লাগিছে চাওক না ইমান ধুনীয়াকৈ বনাই থৈ দিছে পেইণ্টিং কৰি ৰাখি দিছে বাপৰে জেগাটো লেকিন বহুত ধুনীয়া বৰষুণ দিয়াৰ কাৰণে ৰাস্তাৰ ওপৰতে চাওক কেনেকৈ পানী হৈ গৈছে এইকেইটা মেইন ইটানগৰ পাই গ'ল এতিয়াও মেইন ইটানগৰ ডেইলি মাৰ্কেট ইয়াতে আছে এইটো চাওক ইমান আছে চাওক কিমান মানুহ আছে চাওক ইমান গাড়ী আছে মানুহ পুৰা ৰাস্তাৰ ওচৰতে পুৰা মাৰ্কেট বনাই আছে ইমান ডাঙৰ মাৰ্কেট বহুত ডাঙৰ মাৰ্কেট হয় এইটো চাই লওক টেম্পুবিলাকো ৰাখি দিছে এইটো দেখিছে নহয় জানো সেই ওপৰ পালে এইটো চাওক সিহঁতৰ কিবা ফুটবলত জিকি পিনি অহাৰ কাৰণে সিহঁতে পুৰা কৰি পিনি গৈছে যদি আপোনালোকে যদি ঘূৰিবলৈ আহে তেতিয়াহ'লে বাইক লৈ আহিব তেতিয়াহ'লে ইমান টেনশ্যন নাই ইমান জাম নাথাকে গাড়ীত আহিলে মানে বহুত জাম হয় বহুত জাম নকবি আৰু কিমান জাম হৈ আছে এতিয়া ট্ৰেফিক জাম পুৰা এইটো চাই লওক এইকেইটাত বজাৰ মাৰ্কেট আছে ইয়াত ভিতৰত বহুত ডাঙৰ মাৰ্কেট আছে ভিতৰত
আমি এতিয়া সোমাবলৈ টাইম নাই, মানে ৰাতি হৈ গ'ল, আমি যোৱাটো ৰাতি হৈ গ'ল, সেইকাৰণে আমি নোসোমালোঁ। সেইকাৰণে আমি চিধা গুচি গ'লোঁ ৰাস্তা দি। চাওক কিমান ট্ৰেফিক জাম, বাপৰে বহুত ট্ৰেফিক জাম হয়। ট্ৰেফিক জামতে আমাৰ 1 ঘণ্টা 1.5 ঘণ্টামান লাগি গ'ল। তাৰপৰা একদম ওলাবই পৰা নাই, ইমান ট্ৰেফিক জাম হৈছে ৰাস্তা। চাওক না গাড়ী কেনেকৈ ৰখাই দিছে, উপায় নাই, কি কৰিবি আৰু, যেনেকৈ হ'লেও তো আহিবলগীয়া হৈ গ'ল আৰু যেনে তেনে লাহিলে। বাইককেইটাওতো আৰামছে গৈ আছে, কোনো টেনশ্যন নাই। গাড়ীবিলাক গ'লে মানে অকণমান আৰু কিবা হৈ যায়। তাৰ মাজতে এটা কথা কওঁ, এয়া হৈছে আৰ কে মিছন মেডিকেল হয় এইটো। চাওক গেটটো দেখিছে চাগে আপোনালোকে স্ক্ৰীণত, চাওক এইটো মেডিকেল হয়। মেডিকেলত নোসোমালোঁ, বাট টাইম নাপালোঁ, সেইকাৰণে ৰাতিও হৈ গ'ল। যেতিয়া আমি ৰাস্তাতে গুচি আহিলোঁ আৰু চব ৰাস্তাকেইটা দেখুৱালোঁ আপোনালোকক। কেনেকুৱা লাগিছে, ভাল লাগিছে যদি লাইক এটা কৰি দিব। আমি সেইফালে চিধাকৈ নগৈ ওপৰৰ ফালে আহিলোঁ। ওপৰত দেখিবলৈ পাইছে, এইটো দেখিছে, এইটো পুলিচৰ হেডকোৱাৰ্টাৰ হয়। সেইকেইটা এইটো চাওক না, একদম ৰাতিৰ কেনেকুৱা দৃশ্য চাই লওক, একদম খুব ধুনীয়া লাগিছে, একদম বহুত ধুনীয়া লাগিছে।